ফ্ৰেন্ডছ আমাৰ ইউটিউব চেনেল বি ধামাকলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি অন্য এক জেগালৈ লৈ আহিছোঁ আপোনালোকক যে এই ভিডিঅ' আপোনালোকে চাই থাকিব আৰু আমাৰ ইউটিউব চেনেল বি ধামাকা আপোনালোকে ছাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু কমেণ্ট কৰিবলৈ আপোনালোকে নাপাহৰিব। তে আহক তেতিয়াহ'লে আপোনালোকক আমি ভিডিঅ'টো লৈ আগবঢ়াই লৈ গৈছোঁ। ডাবাং সালমান খানে যে পিছৰ পৰাই ডাবাং 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 বহুত ভাল লাগিছে আজি। এনেকুৱা পাহাৰত আমি উঠা নাই, সেউজীয়া তলৰ পৰা চিঞৰি আছে ভাল লাগিছে কিন্তু তলৰ পৰা ওপৰত উঠিব পৰা নাই। এই হৈছে সীতা জখলা মন্দিৰ। সীতা জখলা মন্দিৰলৈ আহিছিলোঁ। তো সীতা জখলা মন্দিৰ সকলোকে দেখুৱালোঁ, সম্পূৰ্ণ পৰিৱেশ আপোনালোকক দেখুৱাইছোঁ। সীতা জখলা মন্দিৰৰ যিটো পৰিৱেশ ওপৰৰ পৰা আপোনালোকে ভালদৰে চাব পাৰিব, ধুনীয়া পৰিৱেশ। কিন্তু আমি ওপৰলৈকে আকৌ যাব নোৱাৰিম। ওপৰলৈকে এইকাৰণে যাব নোৱাৰিম যে ওপৰত গ'লে জংঘল আছে আৰু জংঘলত কি আছে আমি ক'ব নোৱাৰোঁ, গতিকে অকণমান ভয় আছে, গতিকে ওপৰলৈকে আমি নাযাওঁ। ইয়াৰ পৰাই আমি দেখুৱাইছোঁ আপোনালোকক সম্পূৰ্ণ সীতা জখলা মন্দিৰৰ দৃশ্য। এইটো হৈছে আপোনাৰ সীতা জখলা মন্দিৰ আৰু কাষতে আছে এইটো কিলিং নদী। তো মা দেৱীয়ে ওপৰৰ পৰা তললৈকে গা ধুবলৈ যোৱাতে যি জখলা বান্ধিছিলে সেয়ে হৈছে সীতা জখলা, আৰু সীতা জখলা মন্দিৰ ইয়াতেই আছে। গতিকে আপোনালোকক দেখুৱাইছোঁ ৰামায়ণৰ কাহিনী জড়িত থকা এটা মন্দিৰ, সীতা জখলা মন্দিৰ। যে ৰামায়ণৰ কাহিনী জড়িত আছে, ভগৱান ৰাম আৰু সীতা দেৱীৰ কাহিনী ইয়াত জড়িত হৈ আছে এই পাহাৰখনৰ লগত আৰু এই মন্দিৰটোৰ লগত। এয়া হৈছে মা সীতা দেৱীৰ মন্দিৰ, য'ত আপোনালোকক লৈ আহিছোঁ আজি মই এই সীতা জখলা মন্দিৰলৈকে। সুন্দৰ এটা পৰিৱেশত আপোনালোকক আনিছোঁ, সুন্দৰ এটা পৰিৱেশ, সুন্দৰ এডোখৰ জেগা আপোনালোকক দেখুৱাইছোঁ। মন্দিৰলৈ আমি আহিছিলোঁ, আপোনালোককো দেখুৱালোঁ সীতা জখলা মন্দিৰ, ৰামায়ণৰ কাহিনী থকা এই যে মন্দিৰ। লক্ষ্মণ, তুমি লৈ যাওক সীতাক অৰণ্য জংঘল সূৰ্যমুখী পাহাৰতে লৈ যাওক সীতাক এৰি আহক। তেতিয়া লক্ষ্মণক ৰথত কৰি সীতাক মানুহ ঘূৰাবৰ কাৰণে লৈ আহিলে। যিমান সীতাৰ গহনা পাতি আছিল, কাপোৰ লতা আছে, চব লৈ ল'লে, লৈ পেলাই আনিলে। আনি পেলাই সীতাক ক'লে, বৌ আপোনাকতো ককাই কৈছে বনত থ'বৰ কাৰণে। তেতিয়াতো সীতাক মানুহ এনেকুৱা হৈ গ'ল, মানুহ বেহোচ হৈ গ'ল। সেই টাইমতে লক্ষ্মণ ৰথটো লৈ ইয়াৰ পৰা বাল্মীকি নিজৰ ছোৱালী বুলি নিজৰ কুটীয়াত আনি ৰাখিলে। তাৰপিছতে আপোনাৰ মানুহ সীতাক যেতিয়া বনবাস দিলে, তেতিয়া মানুহ সীতা আপোনাৰ 4-5 মাহৰ ডেলিভাৰী আছিলে। ইয়াতে মানুহ আপোনাৰ লৱৰ জন্ম হ'ল। আচ্ছা, লৱকুশৰ জন্ম ইয়াতে ইয়াতে হ'ল। সীতা জখলা মন্দিৰৰ সম্পূৰ্ণ কাহিনী আমি বাবাৰ পৰা জানিলোঁ যে এই যি জখলা ইয়াতে বান্ধি থোৱা আছে, এই জখলা মা সীতা দেৱীৰ কাৰণে, মা সীতা দেৱীৰ সুবিধাৰ কাৰণে ইয়াৰ পৰা গৈ তলত এটা কিলিং নদী আছে, সেই কিলিং নদীলৈকে এই 125টা চিৰি কিলিং নদীলৈকে আছে, য'ত মা সীতা দেৱী তাত গৈ স্নান কৰিছিলে।
ৰামায়ণৰ কাহিনী আছে ইয়াত, সেইকাৰণে মন্দিৰলৈ আহিছিলোঁ আমি। হয়। তো মন্দিৰটো সীতা জখলা মন্দিৰ হিচাপে জনাজাত, গতিকে এই মন্দিৰত আপোনালোকেও পাৰিলে আহিব, কাৰণ এই মন্দিৰটো ভাল মন্দিৰ। এটা ৰামায়ণৰ যিটো কাহিনী আছে চাব পাৰিব আপোনালোকেও। ৰহস্য থকা মন্দিৰ। ইয়াতে আকৌ লৱ কুশৰো কাহিনী জড়িত হৈ আছে। তো এই লৱ জন্ম হৈছিল মন্দিৰটো ইয়াত। লৱ কুশৰৰ জন্ম ইয়াতে বুলি শুনিছোঁ আমি, গতিকে লৱ কুশৰ কাহিনী ইয়াতে জড়িত হৈ আছে, ৰামৰ কাহিনী জড়িত হৈছে, মা সীতা দেৱীৰ আৰু বাল্মীকি মন্দিৰ কাহিনীও ইয়াতে জড়িত হৈ আছে। আহিব এই মন্দিৰলৈকে, ভাল এটা ভাল পৰিৱেশত মন্দিৰ, ভাল লাগিছে। মজা মজা ন। মজা। সঁচাকে বহুত ভাল লাগিছে সীতা যিহেতু জখলা মন্দিৰ চাই। ৰামায়ণৰো এতিয়া কাহিনী জড়িত হৈ আছে, সেইকাৰণে আহি খুব ভাল লাগিলে। খুব ভাল লাগিছে। কাৰণ ৰামায়ণ আমি টিভিত চাই আছিলোঁ, কিন্তু ৰামায়ণ আমি আকৌ ৰামায়ণৰ কাহিনী জড়িত থকা মন্দিৰলৈকে আহিছোঁ যিহেতু, তো যথেষ্ট ভাল লাগিছে ইয়াতে আহি। আমাৰ ইউটিউব চেনেল বি ধামাকাৰ ভিডিঅ'বোৰ ফ'ল' কৰিব। চ' লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰি। ভিডিঅ'বোৰ শেষলৈ চাই থকাৰ বাবে সকলোকে থেংক ইউ ছ' মাছ, লাভ ইউ।